Good morning, everyone. I hope everyone is good. বন্ধু-বান্ধৱীসকল, আমি নিশ্চয় কওঁ যে ল'ৰা-ছোৱালীবিলাকৰ লগত যে ৰাতিপুৱা হৈ আছে, দুপৰীয়া হৈ আছে, সন্ধিয়া হৈ আছে, ৰাতি হৈ আছে। এনেকুৱা ধৰণৰ কথা-বতৰাবিলাক আমি ইংৰাজীত কেনেকৈ ক'ব পাৰোঁ তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ। প্ৰথমতে যদি আমি ই ষ্ট্ৰাকচাৰটো জানো, বাক্য কেনেকৈ গঠন কৰে, হেতুৰ ই ষ্ট্ৰাকচাৰটো যদি আমি বুজি পাওঁ, তেনেহ'লে আমি নিজে নিজেই ইংৰাজীত কথা ক'ব পাৰিম। ষ্ট্ৰাকচাৰটো হ'ল ছাবজেক্ট প্লাছ এমিজাৰ প্লাছ গেটিং প্লাছ অবজেক্ট। প্ৰথমতে ছাবজেক্ট লিখিম, তাৰপিছত বিভাৰ্ব তিনিটা আছে এমিজাৰ। এই তিনিটাৰ ভিতৰত যিটো ছাবজেক্টৰ লগত যিটো বহে সেইটোহে বহাম। তাৰপিছত আমি গেটিং বহাম, তাৰপিছত আমি অবজেক্ট লিখিম। ঠিক আছে, এনেকৈ বাক্য গঠন কৰিম যে ৰাতিপুৱা হৈ আছে, ইটছ গেটিং মৰ্ণিং। মই শ্বৰ্ট ফৰ্মত লিখিছোঁ, ইট ইজ নিলিখি পেলাই ইটছ লিখিছোঁ। ইটছ গেটিং মৰ্ণিং। ৰাতিপুৱা হৈ আছে, দুপৰীয়া হৈ আছে, ইটছ গেটিং নন। ইটছ গেটিং নন মানে দুপৰীয়া হৈ আছে। সন্ধিয়া হৈ আছে, ইটছ গেটিং ইভিনিং। ইটছ গেটিং ইভিনিং, সন্ধিয়া হৈ আছে। ৰাতি হৈ আছে, ইটছ গেটিং নাইট। ইটছ গেটিং নাইট, ৰাতি হৈ আছে। নিশ্চয় আমি ল'ৰা ছোৱালীবিলাকক এতিয়া ইংৰাজীত সিহঁতক শিকাব পাৰিম। এতিয়া পানী ঠাণ্ডা হৈ আছে, আমি সেইটো কেনেকৈ ক'ম? পানী ঠাণ্ডা হৈ আছে। ৱাটাৰ ইজ গেটিং কোল্ড। ৱাটাৰ ইজ গেটিং কোল্ড মানে পানী ঠাণ্ডা হৈ আছে। তোমাৰ চাহ ঠাণ্ডা হৈ আছে। আমি নিশ্চয় তেনেকৈ কওঁ যে কাৰোবাক চাহ খাবলৈ দিলে, খোৱাত যদি অলপ দেৰি হয়, আমি নিশ্চয় তেনেকৈ কওঁ যে চাহ ঠাণ্ডা হৈ আছে, তোমাৰ চাহ ঠাণ্ডা হৈ আছে। সেইটো আমি ক'ম ইউৰ টি ইজ গেটিং কোল্ড। ইউৰ টি ইজ গেটিং কোল্ড মানে তোমাৰ চাহ ঠাণ্ডা হৈ আছে। আপুনি ইমান পলম কৰি আছে, আপুনি ইমান পলম কৰি আছে। আমি নিশ্চয় তেনেকৈ কওঁ যে আপুনি ইমান পলম কৰি আছে। ইউ আৰ গেটিং ছ' লেট। ইউ আৰ গেটিং ছ' লেট। আপুনি যাবলৈ পলম কৰি আছে। আপুনি যাবলৈ পলম কৰি আছে। যদি কোনোবাই ক'ৰবাত যাব বিচাৰে, যদি অলপ দেৰি হয় যোৱাত, আমি নিশ্চয় তেনেকৈ কওঁ যে আপুনি যাবলৈ পলম কৰি আছে বা দেৰি কৰি আছে। ইউ আৰ গেটিং লেট টু গ'। ইউ আৰ গেটিং লেট টু গ'। আপুনি যাবলৈ পলম কৰি আছে। তেওঁ বৰ উত্তেজিত হৈ আছে। হি ইজ গেটিং ভেৰি এক্সাইটেড। আমি যদি কোনোবাই কিবা কাৰণত মানে উত্তেজিত হৈ যায়, আমি কওঁ যে তেওঁ বৰ উত্তেজিত হৈ আছে। হি ইজ গেটিং ভেৰি এক্সাইটেড, আমি তেনেকৈ ক'ম। আপুনি ৰান্ধিবলৈ পলম কৰি আছে। আপুনি ৰান্ধিবলৈ পলম কৰি আছে। ঘৰত ৰন্ধা অলপ দেৰি হ'লে আমি নিশ্চয় তেনেকৈ কওঁ যে আপুনি ৰান্ধিবলৈ পলম কৰি আছে। ইউ আৰ গেটিং লেট টু কুক। ইউ আৰ গেটিং লেট টু কুক। বন্ধু বান্ধৱীসকল, আমি ইংৰাজী কেনেকৈ শিকিব পাৰোঁ বা ল'ৰা ছোৱালীবিলাকক কেনেকৈ শিকাম, সেইটোৰ ওপৰতেই মই ভিডিঅ'বিলাকত আলোচনা কৰোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু ঘৰত ল'ৰা ছোৱালীবিলাকৰ লগত প্ৰেক্টিচ কৰিব, তেনেহ'লে সিহঁতে শিকিব আৰু সিহঁতৰ মনত থাকিব। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি গ্ৰামাৰৰ বিষয়ে দুৰ্বল, গ্ৰামাৰ নাজানা, তেনেহ'লে মোৰ ভিডিঅ'বিলাক চাবলৈ অনুৰোধ কৰিলোঁ। মোৰ ভিডিঅ'বিলাক তোমালোকে চাবা। মই আশা কৰোঁ তোমালোকে গ্ৰামাৰ শিকিব পাৰিবা। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত এটা লাইক কৰিবা। ফেচবুক পেজটো আছে, সেইটো ফ'ল' কৰিবা। ধন্যবাদ।